কেলা বহুত দিন হ'লো বে আমি এনেকে লগ নকৰা। আজিহে ভাল লাগিব কেলা, আজিহে মানে আমাৰ মহাভাৰতবিলাক ওলাব হয় নহয়? বে আমি যে পাৰ্টি নকৰা 1 বছৰ মানে হ'ব নেকি এতিয়া। কেলা ইমান দিন সঁচাই বে একো লগ চগ কৰাই নহ'ল। ল'ৰাবোৰৰ কেলা এইটোৱে ভাল বে, মন গ'ল কেলা পাৰ্টি এৰেঞ্জ কৰিলোঁ আৰু বিন্দাছ। এই ছোৱালীবিলাকৰ কেলা আল বাল কেং জেং বহুত থাকে গম পাইছ নাই? কেলা মোৰজনীয়ে কেলা মোৰ মাথাটো খাই দিয়ে। এই ল'ৰা আৰু ছোৱালীৰ মাজত বেছিক মানে ডিফাৰেঞ্চটো কি থাকে বাৰু কচোন বাৰু? সেইটোনো কেলা তই মোক সুধিব লাগেনে? ল'ৰাই কেলা দিব পাৰে, ছোৱালীয়ে কেলা ল'ব পাৰে, সেইটোৱে আৰু ডিফাৰেঞ্চ। আবে দিনে ৰাতিটো এসোপাই মূৰত খেলাই থাকে নেকি বাৰু? কেলা জনিতাক বৰ বেছিকৈ চাওঁ নেকি বাৰু? নাই জাষ্ট ওৱান টাইম ইন এ ডে। কেলা ৰাতি ৰাতিটো এয়া কৰোঁতে যাব বুজিছ, সেই উন্নতি চিন্তা নকৰিলি নহয় কেলা, সেই এয়া কৰোঁতেই গ'ল আৰু। হ'ব দিয়া, আমি আৰু তোমাৰ নিচিনা সাংসাৰিক হোৱা নাই নহয় আৰু। সাংসাৰিক হ'লে বুজিম আৰু, এতিয়া আমি আৰু চানিবাৰ আশাতেই থাকিব লাগিব আৰু। হ'ব দে, মই মানে কি কৈ আছিলোঁ মানুহৰ থিংকিংবোৰৰ ওপৰত বুজিছ। এই যে ল'ৰা ছোৱালীক লৈ যে মানে কিবা এডাল বহুত ডিফাৰেঞ্চে কৰি থাকে যে, সেইটোক লৈহে মই কৈ আছিলোঁ কেলা। বে আমাক ইমানো মানে কেয়াকৈ চাব নাপায় আৰু বুজিছ। আবে তই নিজে চা, যদি এটা ল'ৰাই কেলা BSc পাছ কৰি ঘৰত বহি থাকে, গাঁৱৰ মানুহে ক'ব কি সৈটো গোপালৰ পিতাক বুজিছ কেলা BSc পাছ কৰিলে কৰি ঘৰতে কেলা বেকাৰ হৈ বহি আছে। কিন্তু যদি কোনোবা ছোৱালীয়ে BSc পাছ কৰিলে যেনে তেনে, আকৌ যদি তাৰ লগতে যদি মেজৰো থাকিল, ৰাম সেইজনী ছোৱালী তই একেবাৰে 2 বছৰৰ ভিতৰত বিয়া ফিক্স বুলি ধৰি থ, একে দৰাৰ লাইন লাগি যাব। তাৰ উপৰি একেবাৰে মানুহে ক'ব কি ছোৱালীজনী বৰ চোকা বুজিছ BSc পাছ। আবে তাইৰ চাৰ্টিফিকেটখন কি কেলা ওবামাই দিয়ে নেকি তাইৰ চাৰ্টিফিকেটখন? একদম ঠিক কথা কৈছ বে তই। আজিকালি আকৌ কেলা ছোৱালী মানে তুমি চাকৰি লাগিব নহয়, চাকৰি নহ'লে আকৌ ছোৱালীও নোপোৱা দেই। সেইবোৰ কণ্ডিশ্যনটোতো আছে আৰু সেইবোৰতো একেবাৰে সেই আমাৰ আজুককাৰ দিনৰ কণ্ডিশ্যন। গতিকে সেইবোৰ আৰু ভাবিটোতো লাভেই নাই আৰু। চাকৰি এডাল নহ'লে আজিকালি তোমাক পাত্তাই নিদিয়ে কোনো মানুহে। আজিকালি আৰু বাপেকহঁতে ছোৱালী বাপেকহঁতে খালি সেই চাকৰিডালহে চাই। ল'ৰাটো কেলা যেনেকুৱাই নহওক কেলা, চাকৰি থাকিলে তোমাৰ কেনা কোজা খুৰা ভুৰা চব চলিব কেলা, কিন্তু চাকৰি নাথাকিলে তুমি লাগিলে চলমান খানৰ নিচিনাই হোৱা, লাভ নাই বুজিছা নে, লাভ নাই। মইতো কেলা মোৰজনী কৈ দিছোঁ বোলো, যদি মোৰ সেই চাকৰি এটা পাম পেঞ্চনকেইটা খাম বুলি আহিম বুলি ভাবিছ, নালাগেই আহিব কেলা, মই ঘূৰি হৈ থাকিম, তই নালাগে আহিব। হয় দে, আজিকালি ছোৱালীৰ মহিমাই বেলেগ। ৰিলেশ্যনত আহিব টাইগাৰ শ্ৰফৰ নিচিনা ল'ৰাৰ লগত, ডেট কৰিব চলমান খানৰ নিচিনা ল'ৰাৰ লগত, আৰু শেষত বিয়া হ'বগৈ সেই আমাৰ ৰাকুদাৰ নিচিনা মানুহৰ লগত, যাৰ সেই মূৰৰ একেবাৰে ওপৰৰ চন্দই তিৰ বিৰাই থাকে, একেবাৰে তিৰ বিৰাই। ঠিক কৈছ বে তই। আমাৰ ল'ৰাবোৰ বাপেক মাকৰ আগত হ'ল জন চিনা, লগৰবোৰৰ লগত হ'ল মুন্না ভাই MBBS, কিন্তু ৰিলেশ্যনত অহাৰ পিছত সেই জন চিনা মুন্না ভাই MBBS গৈ পেলাই হয়গৈ কি গম পাইছ নাই, পোৱালি। কেনেকৈ হৈ যায় নাজানো আৰু। এবিধ ইপিনে তই সিফালে পোষ্ট দেখিবি একেবাৰে এই চুইট মমেণ্ট উইথ পোৱালি, কিন্তু ফটোখনত পোৱালিৰ কোনো নামো নিচানেই নাই। ইপিনে দেখিবি মৌলবী নিচিনা দাড়ি মূৰ ৰাখি পেলাই সেই ল'ৰাটোহে। এতিয়া পোৱালিনো ক'ৰ পৰা আহে ভগৱান জানে আৰু, একেবাৰে আৰু সিহঁতেহে জানে আৰু। বাৰু হ'ব দে, ভাল লাগিলে আৰু দে। আজি এনেকৈ মানে বহোঁতে মানে মনটো এতিয়াহে ভাল লাগিছে বুজিছ। এই এবছৰৰ মূৰত এনেকৈ বহি পেলাই একে মন খুলি কথা পাতিব পৰা গৈছে, এতিয়া মানে মনটো অলপ ভাল লাগিছে আৰু। হয় দে, মাজে মাজে এনেকৈ এপাক বহিব লাগিব আৰু। ব'ল এতিয়া যাওঁগৈ আৰু, বহুত টাইম হৈ গ'ল লেকচাৰ দিলোঁ আৰু।